টাপলি মাৰি নিৰ্মাণ কৰিছে কাৰ্বি আংলঙৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। কাৰ্বি আংলং জিলাৰ পাৰখোৱাৰ পৰা অৰ্থাৎ সেক্টৰ 2 পৰা 5লৈ নিৰ্মাণ কৰা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বিগত 2020-21 বৰ্ষৰ পৰা নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমানে এই পথসমূহৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। পথ নিৰ্মাণ কৰা কিছুদিনৰ পিছতেই পথৰ দুৰৱস্থাই দেখা দিছে। নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ফলতেই পাহাৰীয়া জিলাখনৰ এই পথসমূহৰ অৱস্থা এনেধৰণৰ টচৈবচ হৈ পৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জিলাখনৰ আগশাৰী ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাই। ঠিকাদাৰসকলে ঘোৰ অনিয়ম সংঘটিত কৰি জোৰা টাপলি মাৰি উক্ত পথসমূহ নিৰ্মাণ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে। এই পথ নিৰ্মাণৰ দুৰ্নীতিৰ অচিৰেই তদন্ত কৰাৰ দাবীত আজি ছাত্ৰ সংগঠন উচুকাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন তেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাৰ নেতৃত্বত এটি সজাতি দলে জিলা উপায়ুক্ত আৰু পথ নিৰ্মাণৰ দায়িত্বত থকা GMক একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে। কাৰ্বি আংলঙৰ পৰা যোনটো পাৰখোৱাৰ পৰা যোনটো কাৰ্বি আংলঙৰ যোনটো পথ হৈ যোনটো ডিমাপুৰ যোনটো নেশ্যনেল হাইৱে যোনটো পথ গৈছে, আমি লক্ষ্য কৰি পাইছোঁ যে যোনটো পাৰখোৱাৰ পৰা আপ টু ডিচুফাই লোকে যোনটো নেশ্যনেল হাইৱে যোনটো পথ যোনটো নিৰ্মাণ চলি আছিলে 2021 চনৰ পৰা 2021 চনতে যোনটো কামৰ যোনটো মানে দুৰ্নীতি হোৱাত যোনটো আমি লক্ষ্য কৰিছিলোঁ। আমি তেতিয়া বিভিন্ন সময়ত অথৰিটিক আমি মেম'ৰাণ্ডাম প্ৰস্তুত কৰি আমি বিভিন্ন সময়ত দামী স্মাৰকপত্ৰ প্ৰদান কৰি আহিছিলোঁ। কিন্তু এতিয়া 2024 আমি লক্ষ্য কৰি পাইছোঁ যে যোনটো পথ যোনটো বনাইছিলে অলৰেডি এতিয়া ভাঙি চিঙি একদম মানে ডাঙৰ গাঁত হোৱা আমি লক্ষ্য কৰি পাইছোঁ। সেইকাৰণে আজি আমি এইটোৰ ওপৰত পুনৰ আমি আজি DC উপায়ুক্ত বাইদেউক আজি দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমি কাৰ্বি আংলঙৰ যোনটো নেশ্যনেল হাইৱে অথৰিটি GM ডাঙৰীয়াকো দামী এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি ক'ব বিচাৰোঁ যে অতি সোনকালে যোনবিলাক পথ যোনটো ভাঙি চিঙি যোনটো টোপাল ডাঙৰ গাঁত হৈ গৈছে অতি সোনকালে এইটোৰ ওপৰত মানে মেৰামতি কৰিব লাগে আৰু তেওঁলোকে যোনটো 5 বছৰ তেওঁলোকে যোনটো মেইনটেনেঞ্চ কৰিব লাগে। কিন্তু আজি আমি লক্ষ্য পাইছোঁ যে এই কোম্পানীকেইটা কোনো মেইনটেনেঞ্চ কৰা নাই, কোনো হেৰি কৰা নাই। সেইকাৰণে আমি ভাবিবলৈ বাধ্য হৈছোঁ, আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে ইয়াৰ ওপৰত কিবা গোপন বুজাবুজি অথৰিটিসকলৰ লগত হৈ আছে নেকি, যে এটা নেশ্যনেল হাইৱে তেনেকুৱা ধৰণৰ এটা হোৱাৰ কোনো অসমৰ কোনো ফ্লাইট আমি কোনো দেখা নাই। ইয়াত বনাই আছে ডাঙৰ গাঁত হৈ আছে বিয়াগুম কিন্তু ইয়াত কোনো ধৰণৰ কোনো ব্যৱস্থা লোৱা আমি লক্ষ্য কৰা। সেইকাৰণে আমি ক'ব বিচাৰোঁ উচুকা তৰফৰ পৰা যাতে অতি সোনকালে এইটোৰ ওপৰত ইনকুৱাৰী হ'ব লাগে। যোনসকল কণ্ট্ৰেক্টাৰে ইয়াত ব্লেক মানে যোনটো যেনেকৈ বনাব লাগিছে তেনেকুৱা ধৰণৰ নবনাই কৰি যোনটো তেওঁলোকে বনোৱাৰ যোনটো হেমুৱালি দেখাইছে অতি সোনকালে এইটোৰ ওপৰত তদন্ত হ'ব লাগে। আৰু যদি তদন্ত নহয় তেতিয়াহ'লে উচুকা তৰফৰ পৰা আমি গণতান্ত্ৰিক গণ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু অনাগত দিনত আমি হাই অথৰিটিলৈ যাবলৈও আমি বাধ্য হ'ম আৰু সম্পূৰ্ণ জগাব নেশ্যনেল হাইৱে অথৰিটি। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে যোনটো নেশ্যনেল হাইৱে বনাইছে নেশ্যনেল হাইৱে হিচাপে বনাবলৈ লাগে আৰু তেনেকুৱা ধৰণৰ যদি গাঁত গোট যদি থাকে বা তেনেকুৱা ধৰণৰ যদি ভাঙি চুৰমাল যদি হয় তেতিয়াহ'লে সম্পূৰ্ণ জগৰীয়া হ'ব নেশ্যনেল হাইৱে ডাঙৰীয়া।